নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই তোমালোকৰ চয়নিকা বাইদেউ তোমালোকৰ সুবিধা হোৱাকৈ এই ইউটিউব চেনেলটো খুলিছো আসলতে বিদ্যালয়ৰ যেহেতু শিক্ষা এতিয়া বন্ধ ৰাখিব লগা হৈছে কৰোনাৰ এই ভয়াবহ পৰিস্থিতিৰ কাৰণে গতিকে তোমালোকৰ সুবিধা হ'বৰ বাবে মোৰ এয়া ব্যক্তিগত প্ৰয়াস তোমালোকক ইয়াতে মই ক্লাছ 1 ৰ পৰা ক্লাছ 5 লৈকে সেৱাৰ পাঠ্যক্ৰমৰ অন্তৰ্গত সকলো ছাত্ৰ ছাত্ৰীৰ বাবে সকলো বিষয়ৰ পাঠদান ইয়াত দিবলৈ চেষ্টা কৰিম গতিকে নিয়মীয়াকৈ তোমালোকে ভিডিঅ'বোৰ চাই থাকিবা বুলি আশা ৰাখিলো আৰু তাৰ দ্বাৰা নিশ্চয় অকমান হলেও উপকৃত হ'ব পাৰিবা আৰু অভিভাৱকসকললৈ মোৰ বিনম্ৰ অনুৰোধ আপোনালোকৰ ছাত্ৰ ছাত্ৰীসকলক যিসকলে চৰকাৰী মাধ্যমৰ বিদ্যালয়ত পঢ়ি আছে তেওঁলোকৰ 1 ৰ পৰা 5 ৰ যিকোনো বিষয়ৰ কাৰণে এই চেনেলটো আপোনালোকৰ ছাত্ৰ ছাত্ৰীক চাবলৈ দিব আৰু যদিহে আপোনালোকৰ নিজৰ ছাত্ৰ ছাত্ৰী নিজৰ শিশু নাইও তেতিয়াহলে ওচৰত যদি কাৰোবাৰ আছে যিসকল অভিভাৱকে চাই আছে বা যিসকল জ্যেষ্ঠজনে চাই আছে তেওঁলোকেও যাতে শেয়াৰ কৰি দি আনৰ সুবিধা হোৱাকৈ আনৰ ল'ৰা ছোৱালীৰ বা তেনে কণ শিশুসকলৰ সুবিধা হোৱাকৈ শেয়াৰ কৰি দিয়ে তাৰ বাবে মোৰ বিনম্ৰ অনুৰোধ থাকিলে আৰু আজিৰ পৰা এই ইউটিউব চেনেলটোৰ আৰম্ভণি কৰিছো গতিকে ইন্ট্ৰডাকচন ভিডিঅ'টো আছিল ইমানেই মোৰ চেনেলটোৰ খোলাৰ মুখ্য উদ্দেশ্য ইমানখিনিয়ে